হাই গাইজ, স্বাগতম জনালোঁ মোৰ এইটো অন্য ভিডিঅ'লৈ। চেঁচামুখ ফালে আহিছিলোঁ, তাতে পাওঁতে পটককৈ দেখিলোঁ চেঁচামুখ এটুকুৰাত মানে দিহিং নৈ পানী বাঢ়িছে। এতিয়া ভিডিঅ' এটা কৰি ৰাখিলোঁ বোলো আপোনালোকক দেখাওঁ কিমাননো পানী বাঢ়িছে দিহিং নৈ। তো চাওকচোন আপোনালোকেও, আপোনালোকৰ ফালে এনেকৈ নৈ উফন্দি উঠিছেনে বাৰু? আমাৰ ফালে কিন্তু প্ৰায় নৈবিলাক পাহাৰত বৰষুণ দিয়াৰ কাৰণে যথেষ্ট পানী বৃদ্ধি পাইছে। এইখনে হৈছে দিহিং নৈ। এইফালৰ পৰা দিহিংখন এনেকৈ ওলাই আহি এটুকুৰাত এনেকৈ খুন্দা মাৰিছে, খুন্দা মাৰি এনেকৈ দি গৈ এইফালেদি গৈ 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 এনেকৈ এক পাক দি এনেকৈ গৈ একদম গৈ 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 একদম ব্ৰহ্মপুত্ৰত পৰিছেগৈ তেতলিগুৰিত। আপোনালোকক কেতিয়াবা ভালকৈ দিহিংখন ক'ত গৈ খুন্দা মাৰিছে দেখাম। পানী কাৰেণ্ট চাওক আপোনালোকে, পাক মাৰিছে পানী। আৰু সেই অকণমান আগেদি নাৱত পাৰ হ'লে আপোনালোকে ডিব্ৰুগড়লৈ যাওঁ বুলি ক'লে পাৰিব। এইটো গোৱালাঘাট বুলি কয়, নাৱে পাৰ কৰাই দিয়ে ডিব্ৰুগড়লৈ। বহুত শ্বৰ্টকাটো হয় এইফালেদি গ'লে। ইয়াত নাও ৰখি আছে, যদি সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিম। এই দোকান নাও ৰখি আছে, কেতিয়াবা আপোনালোকে এইফালেদি গৈও ডিব্ৰুগড় যাব পাৰিব।